ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আমি ধনৰ ব্যৱহাৰৰ পাঠটি কৃপণৰ বিষয়ে আলোচনা কৰি আছিলোঁ আজি আমি কৃপণৰ মতে ধন কি এই কৃপণৰ পদ কেনেকুৱা প্ৰকাৰৰ আমাৰ সমাজত কৃপণ আছে সেই বিষয়ে আমি আলোচনা কৰিম কৃপণৰ মতে ধনৰ মূল্য সৰহ কামৰ মূল্য অলপ গতিকে সি সৰহ কামত অলপ ধন যাচে বা মুঠেই নিদিবলৈ ফাঁকি কৰে আনকি আন মানুহে ধন খৰচ কৰিলেও কৃপণে সহিব নোৱাৰে কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে সি তাত বিধি পথালি কৰে আৰু অনেক আশা দেখুৱায় এইবিলাক উপায়েৰে কামত বাধা দিব নোৱাৰিলে এটা মিছা কথা উলিয়াই তাৰ কুৎসা কৰে এই শ্ৰেণী কৃপণৰ সহজ অসহজ দুইবিধ বৃদ্ধিৰ বল কমি যায় কিয়নো অলপ অচৰব ধন খৰচ নকৰিলে সহজ অসহজ কোনো বৃত্তিকে চৰিতাৰ্থ কৰিব নোৱাৰি দয়া বৃত্তি ফলাব লাগিলেও অলপ ধনো লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও অলপ ধন লাগে কৃপণ আৰু এক শ্ৰেণী আছে সিহঁতৰ সহজ বৃত্তিবোৰৰ তেজ কমি গলেও অসহজ বৃত্তিবোৰ প্ৰবল থাকে আৰু সেই অসহজ বৃত্তিবোৰ সিহঁতে আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে ভাল বস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ কিন্তু নিজৰ ধন খৰচ কৰি নহয় নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায় নিজৰ ঘৰত সিহঁতৰ সদায় শাক ভাতৰ ব্যৱস্থা কিন্তু লোকৰ ঘৰত উপাদেয় বস্তু নহলে ভোজন নকৰে নিজৰ ঘৰত সদায় এখন আঞ্জা লোকৰ ঘৰত 5খন বিচাৰে নিজৰ কামত খুজকাঢ়ি এদিনৰ বাদ যায় লোকৰ কামত কিন্তু বাহন নহলে এখোজো নাযায় মুঠ কথা লোকৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায় ভালৰো ভাল পিন্ধে কিন্তু নিজৰ ঘৰত খৰচে চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ধৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায় খাৱন শুৱন পিন্ধন সম্বন্ধে এই শ্ৰেণী কৃপণৰ মুখত সদায় ডাংকুপ মৰা কথা সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও সদৰি হ'ব নিদিয়ে কাৰণ তেনেহলে আনৰ হলে বা দম্ভালি কৰিবলৈ বাদ নৰয় ঘৰত খাৰণীৰে ভাত খাই বাজত ঘিউ ব্যাখ্যা কৰা মানুহ পৃথিৱীত বহুত আছে সিহঁতৰ বাজৰ ফাল বিতুপন কিন্তু ভিতৰৰ ফাল কুণ্ঠচ বাজত বৰ চুৰিয়াৰ ভিতৰত ঢকুৱাৰ বে এই ফকৰাটো তোমালোকে প্ৰায় শুনিছা চাগে আচলতে কৃপণৰ ক্ষেত্ৰতহে ভালকৈ এই ফকৰাটো খাটে ফুল বসা চোৰাঘৰ চৰক দেখা বৰ ঘৰ এনেকুৱা গৃহস্থালী বহুত কৃপণৰ দেখা যায় ই কৃপণালীৰ ঢাকন বুলি কোৱা হয় এই শ্ৰেণী কৃপণে সামান্য বস্তুক ভৰকীয়া নাম দিয়ে ভগা ঘাটক পালেং ভগা কাহি মাইহাং আৰু ফটা কেঠাক নিহালি বুলিহে আখ্যা কৰে কিয় মানুহে কৃপণালী কৰে তাক কোৱা টান কৃপণবিলাকৰ জীৱন বৃত্তান্ত ভালকৈ গমি চালে দেখা পোৱা গৈছে সিহঁতৰ কিছুমানৰ ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে প্ৰথম কথা আমি ক'ব পাৰোঁ আৰু দ্বিতীয়তে কিছুমানে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষৰ বান্ধাৰ বান্ধি থবৰ মনেৰে কৃপণালী কৰে আৰু এক শ্ৰেণীৰ কৃপণ আছে তৃতীয়তে আমি ক'ব পাৰোঁ সিহঁতে কেৱল ধনৰ নিমিত্তে ধন গোটায় আন একো সিহঁতৰ অভিপ্ৰায় নাই ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে সিহঁতৰ নামত ধন সুখ ভোগৰ উপায় নহয় স্বয়ং ধনেই সুখ ধনৰ নামত সিহঁতে উদ্বাউল হয় ধন আন ব্যৱহাৰ সিহঁতে নাজানে ধন চকুৰে চাই থকাটোৱেই হৈছে সিহঁতৰ পৰম সুখ আনহাতে ল'ৰা ছোৱালী আন কোনো পৰিয়াল নোহোৱাৰ মানুহৰ পক্ষে কৃপণালী কৰি ধন সাচিবৰ কোনো কাৰণ দেখা নাযায় কিন্তু তেনেকুৱা মানুহেই আমাৰ সমাজৰ ভিতৰত সৰহ আৰু এইবিলাকো কৃপণৰ ক্ষেত্ৰতেই পৰে ডাকৰ বচন তোমালোকে নিশ্চয় শুনিছা যে ৰজাৰ আকুশ বজাৰ আকুশ সমান ৰজাই আকুশ কৰে বজাৰ কাৰণে কিন্তু বজাই আকুশ কৰি ধন সাচে কেৱল চাই থাকিবলৈ পঞ্চমতে ক'ব পাৰি এইবিলাক কৃপণৰ বাদে আৰু এক শ্ৰেণীৰ কৃপণ আছে ইহঁতে কোনো এটা সংকল্প কৰি থোৱা ডাঙৰ কামত খৰচ কৰিবলৈ কটকিনালি কৰি ধন গোটায় আৰু কামৰ জোখাৰে ধন গোট খালে তেতিয়া তাক মুকলি হাতে খৰচ কৰে আচলতে এওঁলোকক কৃপণ বুলি ক'ব নোৱাৰি খৰচৰ হাত টান হলে মানুহক কটকিনা বা কৃপণ বোলে কিন্তু এওঁলোকে কেৱল আগলৈ খৰচ কৰিবৰ মনেৰে সঞ্চয় কালত কটকিনালি কৰে আজিলৈ পাঠটো ইমানতে সামৰণি মাৰোঁ তোমালোকে যদি এনেকৈ আকৌ ভিডিঅ' পাই থাকিবলৈ বিচাৰিছা লাইক কৰিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা পুনৰ আকৌ লগ পাম ধন্যবাদ